Hi everyone, Assalamu alaikum. কি খবৰ সকলোৰে? আশা কৰিছো সকলো ভালে আছে। আজি মোৰ অন্যটি ব্লগলৈ আপোনাক সকলোকে স্বাগতম। আৰু আজি মানে আমাৰ ঘৰৰ অলপমান ওচৰতে বিয়া এখন আছে। তো তালৈকে যাম আৰু আপোনাক খুৱাই গৈ থাকিম। তো মই এতিয়া ওলাওঁগে, গা পা ধুই ললোঁ। মূৰটো নাই ধোৱা, কালি ধুইছিলোঁ সেইটো কাৰণে। আৰু এতিয়া কাপোৰ কেইটামান আছে, মেলি থৈ আহোঁগে। তাৰপৰা আহি ওলাই আছে, আপোনালোকক চব দেখুৱাই গৈ থাকিম। এয়া কাপোৰ মেলিলোগে গৈ। এয়া এতিয়া কাপোৰ উলিয়াই ল'লোঁ। এইযোৰকে পিন্ধি যাম বুলি ভাবিছোঁ আজি। আৰু এইযোৰৰ লগত এইযোৰ ফ্লেটেই ভাল লাগে, সেইটো কাৰণে এইযোৰকে পিন্ধিবলৈ উলিয়ালোঁ। আৰু এতিয়া মই ওলাই লওঁ। এতিয়া মানে কাপোৰ পিন্ধি হৈ গ'ল আৰু ৰ'ব আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া মেকআপটো কৰি লওঁ। তো মোৰ হেয়াৰ ষ্টাইল হৈ গ'ল আৰু ওলায়ো হৈ গ'ল আৰু আপোনালোকক দেখুৱাই আছোঁ ফাইনেল লুকটো। ৰ'ব এতিয়া মোৰ ওলাই হৈ গ'ল। আৰু আমাৰ মা মানে আজি নেযায়, মা মানে যাব নোৱাৰে, সেইটো কাৰণে এতিয়া ওচৰৰে মানে বৰমা আৰু বা এজনীৰ লগত যাম। তো সিহঁতি ওলাই আছে, সেয়া চাওঁগৈ আৰু ব'লক। সেইজনী ওলাই আছে বাই, আৰু বৰমা নামাজ পঢ়ি আছে। আমি এতিয়া গৈ আছোঁ। এয়া বাই, এয়া বৰমা, আৰু ব'লক। ইমান ৰ'দ দিছে দেখিছেই। এয়া আমাৰ গাঁও ইছলামপুৰৰ মছজিদ। আমি এতিয়া বিয়াঘৰৰ পৰা আহি আছোঁ। বিয়াঘৰত মানে ইমানটো দেখাবলগীয়া বস্তু নাছিলে মানে, আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ। ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। এতিয়া ঘৰ আহি পাই গ'লোহি। মই আছোঁ। এতিয়া আহি পাই গ'লোহি। মা শুই আছে আৰু মই ইমান গৰম উঠিছে, কাপোৰ চাপোৰ সলাই লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। কাপোৰ চাপোৰ সলাই হৈ গ'ল আৰু এতিয়া অকণমান ৰাস্তাতে ফুৰিবলৈ আহিছোঁ। তো আমি আহি এতিয়া ঘৰ পাই গ'লোহি। আৰু আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। আজিলৈ বাই।